ক'ত গৈ আছোঁ। হাই, কি খবৰ সকলোৰে? আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ ৰাস্তাৰ পৰা। চ' আজি আমি গৈ আছোঁ যমুনা পাৰ্ক। আগত আছিলে যমুনা পাৰ্ক, এতিয়া শংকৰদেৱৰ উদ্যায়ন। চ' গোলাঘাটৰ পৰা টাউনৰ পৰা আমি খোজকাঢ়ি আহিছোঁ তালৈ, মানে বেছি দূৰ নহয় যিহেতু, আৰু আপোনালোকক চব দেখাম। চ' ভিডিঅ'টো শেষলৈ চাব। আৰু এইটো মোৰ ফাৰ্ষ্ট লং ব্লগ হয়। আশা কৰোঁ আপোনালোকে চবে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈ চাব। দেখিছে গাইছ, মোৰ হাজবেণ্ডে মোক থৈ আগে আগে, আৰু মই মানুহজনী যে পিছত আছোঁ একো খবৰেই নাই। আমাৰ টিকেট কাটি হৈ গ'ল। চ' আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। আপোনালোকক চব দেখাই আছোঁ। ভিতৰটো এনেকুৱা, এইখনেই ভাল লাগিছে, চুইমিং পুল। ৰ'বা ৰ'বা, আগে 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 ফুলিছে, একেলগে যাব লাগে। এয়া সৰু সৰু ফুল, মানে ৰুইছে চাগে, নতুনকৈ ৰুইছে চাগে। মই ফাৰ্ষ্ট টাইম আহিছোঁ, নাজানো ন। আৰু এইটো কিবা এটা, ইয়াত চাগে কিবা এটা চলাৰ তলাৰ আছে। লাইন গ'লে হেৰি কৰে, কিবা চলাৰ এটা আছে যেনিবাকে, সেইটোৱে আৰু। ত' এয়া আৰু গছ গছনিৰ মাজত থকা আমেজটোৱে বেলেগ, মানে কিবা এটা ভাল লাগে আৰু। তাৰপিছত এয়া ফুল, মোৰ মজা লাগে, মানে ফুল থাকিলে ভাল লাগে। আৰু আপোনালোকক বেগকৈ দেখাইছোঁ ৰ'ব, নতুনকৈ ৰুইছে চাগে এয়া। আহি আছোঁ। ইয়াত বহিব কৰিব পাৰি আৰু আহিলে, মানে কাপল চাপল আহিলে, যেনেকা তুমি আৰু মই, হয় নাই? মানে মোৰ মানুহজনে অলপ লাজ কৰে দেই, মানে কেমেৰা আগত কথা ক'বলৈ লাজ কৰে, সেইকাৰণে মানে সঁচাকৈ বহুত লাজ কৰা তুমি। ত' ইয়াত বহিব পাৰি। এতিয়া আমি বিয়া পাতিলোঁ বুলি মানুহজন আগে আগে কৈছে মোক। আৰু ইয়াত আমি বহিব দেখাই দিম আপোনালোকক। এয়া আহা, ইয়াত বহোঁ অলপ এইফালে। আহা, হাতত টানি আনিবলগীয়া হৈছে ৰাইজ। ইয়াত বহা, এইফালে আহা তুমি। আমি বহিছোঁ এতিয়া অলপ দেৰি। ফটো কেইখনমান মাৰিম, মাৰি দিবা ফটো কেইখনমান, মাৰি দিম। চেলফি কিমান মাৰিবা নেকি? মাৰি দিম আৰু চেলফি কিমান মাৰা। তাৰপিছত এয়া গোলাপ ফুল, দেখিছেনে? এয়া মানে লাইন লাইনকৈ আছে আৰু, নহয় চব দেখাব লাগে। আৰু এয়া গছ, মানে ভাল লাগে এনেকুৱা, পাৰ্কতো গছ থাকেই হয়নে বাৰু? ত' ভাল লাগে এনেকুৱা, মানে এই জেগাডোখৰ বহুত ঠাণ্ডা ন, এই ডোখৰটো বহুত ঠাণ্ডা, মানে আহিব পাৰে, চবে আহিব পাৰে, বহুত ঠাণ্ডা। ত' ভাল লাগিছে জেগাকণ আহি, আপোনালোকেও আহিব। আৰু ঠিক আকৌ দিয়া, মানে ইমান লাজ কৰে নহয়। তাৰপিছত গৈ আছোঁ, এপাক ঘূৰিম, এপাকত যি চব দেখাম। তাৰপিছত এয়া কিবা ৰঙা ৰঙা পাতৰ গছ, মই নাজানো নামবোৰ, আপোনালোকে যদি জানে কমেণ্ট কৰি ক'ব। আৰু এজোপা ফুলগছ, সেই এইবাৰ এটা ফটোকে মাৰি দিয়াচোন মোক, জেগাটো ভাল লাগিছে। চ' আমি আচলতে ফটো চটো মাৰি আছোঁ, কাৰণে অলপ তাৰপিছত আমি গোটেইটো ঘূৰাই নাই, মানে সেইডোখৰত বহি কৰি ৰিলচ বনাই আছিলোঁ, ফটো মাৰি আছিলোঁ। আপোনালোকক চব দিম বাৰু, চাব পাব। এয়া গোটেই কিনাৰে কিনাৰে ৰঙা গছে আছে, ৰঙা মানে পাতটো ৰঙা। এয়া কোনে চিনি পায় কমেণ্ট কৰিবা, নামটো কি? ত' এইজোপা তেজপাত গছজোপাই অকল চিনি পাইছোঁ মই, বাকী একো চিনি পোৱা নাই। আৰু এইবিলাক চাচি গছ, মানে পাহৰি গৈছোঁ। তাৰপিছত এয়া এপ্ৰিল ফুল, মানে এপ্ৰিল মাহত ফুলে। আপোনালোকে চবেই জানেই, মই ক'ব নালাগে যেনেবাকৈ, মানে মই অলপ বেছি ফানি চানি কৰি থাকোঁ যে, সেইকাৰণে। অঁ, এপ্ৰিল ফুল হয়, ৰঙা ৰঙা ফুলে। চিৰিয়াছলি গাইজ, এইটো এপ্ৰিল ফুল হয়নে নাই কমেণ্ট কৰকচোন। দেখি পাইছেনে? হয়, এপ্ৰিল ফুল হয়। মোক এৰি মানুহজনে চব মানে আগে গৈ থাকে। তাৰপিছত এয়া চকী ধুনীয়াকৈ আছে, চকী এয়া কপল আহি বহিব পাৰে। ত' আমি ইয়াত আকৌ ফটো মাৰিম। ত' মানে অলপ দেৰি কাৰণে কাটি দিছোঁ ভিডিঅ'টো। অঁ জান ফটো কেইটা মাৰোঁ আহা। ত' ইয়াত আমি কেইকপীমান ফটো মাৰিলোঁ। আৰু
এই চাওক ফুল কিমান, মোৰ কাপোৰৰ লগত ফুলৰ কালাৰটো মিলি গৈছে। এয়া ফুল, ভাল লাগিছে ন? আৰু এইফালে চাব পাৰে এয়া এই জেগাকণ ঠাণ্ডা, ভাল লাগিছে জেগাকণ চাওক। এয়া গোটেই ফুল, এয়া ইয়াত ফটো চটো মাৰিবলৈ ভাল হয় আৰু এইডোখৰটো তেনেইটো ধুনীয়া, মানে ভিউটো ধুনীয়া ফটো মাৰিবলৈ। মোক ৰিলখন বনাই দিবা আগত গৈ দেই। ইয়াত ফটো চটো মাৰিবলৈ ভাল হয় এইডোখৰটো। এচাক কিমান ফুল। আৰু কোনোবাই পানীত নাও খেলিম বুলি ক'লে খেলিব পাৰে। সেয়া তাত নাও খেলিবলৈ কিন্তু এক্সট্ৰাকৈ টিকেট কাটিব লাগিব। এয়া ফুল, আমি এটাত ভিডিঅ' কেইটা বনাম তেতিয়ালৈকে ষ্টপ। আৰু ইয়াত পেচাব চেচাব কৰিলে লেট্ৰিন বাথৰুমো আছে। আমাৰ পোৱালিটো খেলি আছে হেৰি জোলনা পৰিবা চাবা। এই যমুনা পাৰ্কত বহুত দিনৰ পৰা আহিম আহিম কৈছা নহয়, কেনেকুৱা লাগিলে আহি? অঁ আগতে আহিছিলা নে নাই অহা? আচ্ছা আচ্ছা ঠিক আছে, মই নাই অহা। আচ্ছা মই জুলাই দিব লাগে, ঠিক আছে জুলাই দিছোঁ। চ' ইয়াত আমি জুলিবও পাৰে, ইয়াত জুলনাও আছে। তাৰপাছত চাৰিওফালে ফুল 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 গছ গছনি। তাৰপাছত সেইটো ৰেষ্টুৰেণ্ট এখন দেখি, ৰেষ্টুৰেণ্ট নহয় চাগে, এনেই কিবা কিবি খাব পাৰি আৰু। তাৰপাছত এইফালে আছে কিবা কিবি অলপ, এনেই ভিতৰলৈ সোমাই যাম। কি আছে কি আছে? চ' আমি আচলতে ফটো চটো মাৰি আছে কাৰণে অলপ বনাই কৰি এতিয়া গোটেইখিনি ঘূৰাই মেলি যাওঁ। তাৰপিছত আমি গোটেইটো ঘূৰাই নাই, মানে সেইডোখৰত বহি কৰি ৰিলচ বনাই আছিলোঁ, ফটো মাৰি আছিলোঁ। আপোনালোকক চব দিম বাৰু, চাব পাব। এয়া গোটেই কিনাৰে কিনাৰে ৰঙা গছে আছে। ৰঙা মানে পাতটো ৰঙা। ইয়াত কোনে চিনি পায় কমেণ্ট কৰিবা, নামটো কি? তো এইজোপা তেজপাত গছজোপাই অকল চিনি পাইছোঁ মই, বাকী একো চিনি পোৱা নাই। আৰু এইবিলাক চাচি গছ মানে পাহৰি গৈছোঁ। তাৰপিছত এয়া এপ্ৰিল ফুল, মানে এপ্ৰিল মাহত ফুলে। আপোনালোকে চবেই জানেই, মই ক'ব নালাগে যেনেকৈ, মানে মই অলপ বেছি ফানি চানি কৰি থাকোঁ যে সেইকাৰণে। অঁ এপ্ৰিল ফুল হয়, ৰঙা ৰঙা ফুলে। চিৰিয়াছলি গাইজ, এইটো এপ্ৰিল ফুল হয়নে নাই কমেণ্ট কৰকচোন। দেখি পাইছেনে? হয় এপ্ৰিল ফুল হয়। মোক এৰি মানুহজনে চব মানে আগাই গৈ থাকে। তাৰপিছত এয়া চকী ধুনীয়াকৈ আছে, চকী এয়া কপাল বহিব পাৰে। ত' আমি ইয়াত আকৌ ফটো মাৰিম। ত' মানে অলপ দেৰি কাৰণে কাটি দিছোঁ ভিডিঅ'টো। অঁ জান ভিডিঅ' ফটো কেইটা মাৰোঁ আহা। ত' ইয়াত আমি জুলিবও পাৰে, ইয়াত জুলনাও আছে। তাৰপাছত চাৰিওফালে ফুল 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 গছ গছনি। তাৰপাছত সেইটো ৰেষ্টুৰেণ্ট এখন দেখি, ৰেষ্টুৰেণ্ট নহয় চাগে, এনেই কিবা কিবি খাব পাৰি আৰু। তাৰপাছত এইফালে আছে কিবা কিবি অলপ, এনেই ভিতৰলৈ সোমাই যাম। কি আছে কি আছে? চেনেৰীটো ইমান ধুনীয়া, এই চাওক ভাল লাগিছে দেখি। আৰু ফুল প্লেট নহয়, হাফ প্লেট। মেগী খাবা নে ৰোল খাবা নে কি খাবা? ৰোল হ'ব। দোকান পাৰ্কৰ ভিতৰত। এইখন ৰেষ্টুৰেণ্ট ক'লোৱে এখনি। ত' আমি এতিয়া তাতে খাম বুলি ভাবিছোঁ। ইয়াতে অৰ্ডাৰ দিছোঁ ৰোল। এয়া ভিউটো। অঁ ইমান ধুনীয়া ভিউ, কি লাগে আৰু। মই আৰু এয়া মোৰ মানুহজন আৰু হয় নাই। চ' আজি ভিডিঅ'টো ইয়ালৈকে আছিলে। ইমান দেখাব নোৱাৰিলোঁ কাৰণ মোৰ মাথা চাথা বিষাই আছে। আৰু মানে ভাল লাগি থকা নাই। আমি মানে বেলেগ কাম এটা আহিছিলোঁ, মানে ফটককৈ সোমাবলগীয়া হ'ল। সেইকাৰণে ভাবিছিলোঁ ভিডিঅ' অলপ কৰি ৰাখি থওঁ। চ' যদি ভিডিঅ'টো ভাল পালে ইয়ালৈকে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ'
এণ্ড বাই বাই। মানে মোৰ মাথাটো বহুত বিষাইছে, মানে মোক কথা পাতিবলৈ মানে ইমানে ভোক লাগিছিলে, ভোকত মানে ৰোল খালোঁ, ৰোল খাই পিনে এতিয়া মানে চ' আজিলৈ আহিছোঁ, বাই বাই। মানে